কত বছৰ পাছত আজি এই সন্ধিয়া অকলে ৰঙানৈত নামিলোঁ। পানীত জুবুৰা মাৰোঁতে ককিলা মাছ এটাই উঠত খুটিয়ালে। বুকুত উক দিলে পুৰণা বিষটো। যি দুজনে দি থৈ গ'ল মোক বিষটো, তেওঁলোক এতিয়া নাই। হাড়ৰ মাজে মাজে এজনে লৈ ফুৰিছিল পিতৃ পিতামহৰ শোক আৰু সূৰ্যৰ শস্যকণা। তেজত কলিজত জোন এটালৈ এজনে ভ্ৰমি ফুৰিছিল গাঁও চহৰ, ধূলি ধোঁৱা আৰু কুঁৱলীৰ মাজত। কত বছৰ আগতে নৈখনৰ পাৰৰ এইডোখৰ ঠাইত পানী সেউতি ফুল শুঙি আমি পানী জুৱলিত বহিছিলোঁ তিনিজন বিষণ্ণ উদ্ভ্ৰান্ত ৰঙাৰ প্ৰেমিক। কত বছৰ পাছত আজি এই সন্ধিয়া অকলে ৰঙানৈত নামিলোঁ। মোৰ চকুৰ মাজেদি ৰঙা হৈ উৰি গ'ল দুটা লৰিয়ালি চৰাই। পানীৰ তলৰ পৰা ওলোৱা এক অদ্ভুত নিস্তব্ধতাত ৰঙা হৈ উঠিল নিস্তৰংগ ৰাতি।